বৰ্তমান সময়ছোৱাত এক বিতৰ্কিত বিষয়বস্তু হৈ পৰিছে ইউচিচি অৰ্থাৎ ইউনিফৰ্ম চিভিল কোড। অসমত নতুন চৰকাৰখন গঠন হোৱাৰ পিছতে এই নৱনিৰ্মিত চৰকাৰখনে সৰ্বপ্ৰথম যিখন আইন বা বিল আনিলে সেইখনে হ'ল ইউচিচি বিল। এই ইউচিচি বিলখন ওলোৱাৰ লগে লগে সমগ্ৰ ৰাজ্যতে এক বিতৰ্কৰ সূচনা হয়। বেছিভাগ মানুহে এই বিলখনক সমৰ্থন জনাইছে যদিও বিৰোধী দল তথা কিছুমান ব্যক্তিয়ে এই বিলখনক সমৰ্থন জনোৱা নাই। প্ৰধানতঃ এই বিলখনৰ লগত জড়িত যি বিতৰ্ক, এই বিতৰ্ক ধাৰ্মিক ভিত্তিক দেখিবলৈ পোৱা গৈ আছে। তো প্ৰকৃততে এই বিলখন হিন্দু লোকসকলৰ ভালৰ বাবে অনা হৈছে নে মুছলমান লোকসকলৰ ভালৰ বাবে অনা হৈছে? সকলোতকৈ গুৰুত্বপূৰ্ণ কথা যে আগতে কিয় এনেকুৱা ধৰণৰ বিল বা আইন নাছিল? যদি প্ৰয়োজনীয়তা আছে আগৰ পৰা থাকিব লাগিছিল বা কি ভিত্তিত কি প্ৰয়োজন সাপেক্ষে এই আইনখন নতুনকৈ আনিব লাগিল বা আনিলে? আজি এই ভিডিঅ'ত আমি এই ধৰণৰ কিছুমান গুৰুত্বপূৰ্ণ কথা জানিবলৈ চেষ্টা কৰিম। তো বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো ইউচিচি ইয়াৰ সম্পূৰ্ণ নাম হৈছে ইউনিফৰ্ম চিভিল কোড। অৰ্থাৎ চমুকৈ ক'বলৈ গ'লে এই আইনখন এনেকুৱা এখন আইন বা বিল যাৰ উদ্দেশ্য বা যাৰ প্ৰধান কাম হৈছে ৰাজ্যখনত থকা সকলো ধৰ্মাৱলম্বী লোকৰ বাবে চিভিল লবিলাক একে যাতে হয় তাৰ ওপৰত গুৰুত্ব দিয়ে বা একে হ'ব। মানে কি, ছাপ'জ আপুনি কিবা এটা ক্ৰাইম কৰিছে, ধৰি লওক আপুনি চুৰি কাৰ্য সম্পন্ন কৰিছে, তো আপোনাৰ ক্ষেত্ৰত যিটো শাস্তি দিয়া হ'ব, যদি সেই চুৰিটো আপুনি নকৰি বেলেগ ধৰ্মৰ মানুহ এজনে কৰিলহেঁতেন তেতিয়া তেখেতৰ ক্ষেত্ৰতো নিশ্চয় একে ধৰণৰ শাস্তি হ'ব। আমাৰ দেশৰ সংবিধান মতে হয় একে, সকলো ধৰ্মৰ লোকৰ বাবে শাস্তি বা নিয়ম নীতি একে ধৰণৰ। কিন্তু দুটা বিষয়বস্তু আগৰে পৰা চলি আছিল, যি দুটা বিষয়বস্তুৰ ক্ষেত্ৰত এই আইনবিলাক ধাৰ্মিক ভিত্তিক বেলেগ বেলেগ। সেই বিষয়বস্তুবোৰ হ'ল বিবাহ বা বিবাহ বিচ্ছেদ, যিবোৰ ডিভোৰ্চ, ল'ৰা ছোৱালীৰ সম্পত্তিৰ অধিকাৰ, এই ধৰণৰ কিছুমান বিষয়বস্তুৰ ওপৰত আইনবিলাক ধাৰ্মিক ভিত্তিক আগৰে পৰা চলি আছিল। যদিও বাকী সকলো ক্ষেত্ৰত আমাৰ দেশৰ আইন একে, চাহে সেই মানুহজন হিন্দু হওক, মুছলিম হওক, জৈন, খ্ৰীষ্টান হওক, কি হয়। মানে কি হৈছে, সংবিধানখন যেতিয়া ৰচনা কৰা হৈছিল, আপোনালোকে জানে আমাৰ দেশ ব্ৰিটিছৰ পৰা যেতিয়া স্বাধীনতা লাভ কৰিছিল তেতিয়া আমাৰ দেশৰ বাবে এক নতুন সংবিধান ৰচনা কৰা হৈছিল। সেই সংবিধান ৰচনা কৰা কালত সকলোবোৰ আইন নীতি নিয়ম তৈয়াৰ কৰা হৈছিল। কিন্তু এই বিবাহ বিচ্ছেদ এই ধৰণৰ বিষয়বস্তুবোৰৰ ওপৰত যিহেতু সেই সময়খিনিত মাত্ৰ দেশখন স্বাধীনে হৈছিল, তাৰ বাবে এই ধাৰ্মিক বিবাহ কিছুমান বা বিবাহ বিচ্ছেদ এই দুটা বস্তু আগৰে পৰাই যে বেলেগ ধৰ্মৰ বাবে বেলেগ চলি আছিল, সেই হিচাপমতে চলি থাকিল এই দেশ স্বাধীন হোৱাৰ সময়ছোৱাত। তাৰ পিছৰে পৰা তেনেকুৱাকৈ চলি আছে। উদাহৰণস্বৰূপে হিন্দু লোকসকলৰ বিবাহ বাবে যিখন আইন আগৰে পৰা চলি আছিল সেইখন হ'ল হিন্দু মেৰেজ এক্ট। মুছলিম লোকসকলৰ বাবে যিখন আইন আছিল সেইটো হ'ল মুছলিম পাৰ্চনেল ল, যাক শৰীয়ত বুলি কোৱা হয়। খ্ৰীষ্টান লোকসকলৰ বাবে দ্য ইণ্ডিয়ান খ্ৰীষ্টান মেৰেজ এক্ট, পাৰ্চী লোকসকলৰ বাবে দ্য পাৰ্চী মেৰেজ এণ্ড ডিভোৰ্চ এক্ট, এইমতে চলি আছিল। কিন্তু এটা গুৰুত্বপূৰ্ণ কথা যে সংবিধানৰ এটা পাৰ্ট আছে। আমাৰ দেশৰ সংবিধানৰ 44 নং আৰ্টিকেল অৰ্থাৎ আৰ্টিকেল 44ত DPSP নামৰ এটি বস্তু আছে, যাৰ সম্পূৰ্ণ নাম হ'ল ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি। এই ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচিত এটা কথা স্পষ্টভাৱে লিখা আছে বা তেতিয়া লিখি থৈছিল সংবিধান ৰচকসকলে যে দ্য ষ্টেট শ্বেল এণ্ডভাৰ টু চিকিউৰ ফৰ দ্য চিটিজেন ইউনিফৰ্ম চিভিল কোড থ্ৰু আউট দ্য টেৰিটৰী অফ ইণ্ডিয়া। অৰ্থাৎ সেই পাৰ্টখিনিত স্পষ্টভাৱে লিখা আছিল যে ভৱিষ্যতত ৰাজ্যসমূহে সকলোবোৰ নাগৰিকৰ মানে বেলেগ ধৰ্মৰ সকলোবোৰ নাগৰিকৰ বাবে একেখন চিভিল ল থকা আইন আনিবলৈ চেষ্টা কৰিবই লাগিব, কিন্তু নাই কৰিব, যাতে সকলোৰে বাবে এখন আইন হয়। তেনেকুৱাকৈ সেই পাৰ্টত লিখা আছিল। বাধ্যতামূলকো নহয় বা যে কৰিবলৈ কোৱা নাই সেইটোও নহয়। তো সেই কথাখিনিৰ ভিত্তিত এতিয়া লাহে লাহে ভাৰতবৰ্ষৰ এখন ৰাজ্যত এই ইউচিচি অৰ্থাৎ ইউনিফৰ্ম চিভিল কোড বিলখন বা আইনখন লৈ অনা হৈছে। এতিয়া প্ৰশ্ন হ'ল যে অসমখনেই কি ভাৰতবৰ্ষৰ সৰ্বপ্ৰথম ৰাজ্য নেকি য'ত ইউচিচি লাগু হ'ল? ইয়াৰ উত্তৰ হ'ব নহয়। অসম হ'ল 3 নম্বৰ ৰাজ্য। ইয়াৰ আগতেই উত্তৰাখণ্ডত সৰ্বপ্ৰথমবাৰৰ বাবে ইউচিচি লাগু হৈছিল, তাৰপিছত গুজৰাট, এতিয়া 3 নম্বৰতহে আমাৰ অসমখন আহিছে।
তো এই ইউচিচি বিল অসম 3 নম্বৰ কিন্তু মন কৰিবলগীয়া কথা যে গোৱাত কিন্তু বহুত আগৰেই পৰাই ইউচিচি আছিল তো এই হিচাপ মতে দেখিবলৈ গ'লে আমাৰ অসমখন 4 নম্বৰত পৰে বা ৰিসেন্টলি অলপতে দেখিবলৈ গ'লে 3 নম্বৰত পৰে উত্তৰাখণ্ড গুজৰাট তাৰ পিছতহে যোৱা কিছুদিন আগত অসম এতিয়াৰ প্ৰশ্ন হ'ল যে এখন ৰাজ্যই কি নিজাববীয়াকৈ এই ধৰণৰ আইন আনিব পাৰে ইয়াৰ উত্তৰ হ'ব হয় এখন ৰাজ্যই নিজাববীয়াকৈ কিছুমান আইন আনিব পাৰে সেইবোৰ হ'ল মেৰিজ ডিভোৰ্স এডপ্টেশ্যন এণ্ড সাকচেছন এতিয়া কথা হ'ল যে অসমৰ ইউচিচি বিলখন কিয় ইমান বেছি গুৰুত্বপূৰ্ণ বা এই হুলস্থুলবোৰ কিয় লাগিছে ইয়াৰ উত্তৰ হ'ব অসমখন ইথনিকেলি সেনচিটিভ হয় ৰিলিজিয়াছলি পলাৰাইজ জিঅ'গ্ৰাফিকেলি ষ্ট্ৰেটেজিক হেভিলি ইনফ্লুয়েন্সড বাই মাইগ্ৰেশ্যন পলিটিক্স অৰ্থাৎ অসমখনত বেলেগ দেশৰ অনুপ্ৰব্ৰজনকাৰী বহুত আছে এতিয়া গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ'ল যে অসমৰ ইউচিচি বিলত কি গুৰুত্বপূৰ্ণ কথা উল্লেখ আছে বা হাইলাইটিং পইণ্টবিলাক কি কি ইয়াৰ উত্তৰ হ'ব প্ৰথম হাইলাইটিং পইণ্টই হ'ল বেন অন পলিগেমি অৰ্থাৎ বহু বিবাহৰ ক্ষেত্ৰত একেবাৰে নিষেধাজ্ঞা অৰ্থাৎ যদি কোনো এজন ব্যক্তি দ্বিতীয় বিবাহ সম্পন্ন কৰে তেতিয়া তেখেতৰ ক্ষেত্ৰত 6 বছৰ পৰ্যন্ত কাৰাদণ্ড হ'ব পাৰে বা হ'বই তাৰ পিছৰটো হ'ল মেণ্ডেটৰী ৰেজিষ্ট্ৰেশ্যন অফ মেৰিজ অৰ্থাৎ বিবাহ হ'লে একেবাৰে মেণ্ডেটৰী এইটো যে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কৰিবই লাগিব ইয়াৰ পিছৰটো হ'ল মেণ্ডেটৰী ৰেজিষ্ট্ৰেশ্যন অফ ডিভোৰ্স অলছো অৰ্থাৎ যদি ডিভোৰ্স হয় বিবাহ বিচ্ছেদ হয় সেই ক্ষেত্ৰতো ৰেজিষ্ট্ৰেশ্যনটো বাধ্যতামূলক কৰিবই লাগে তাৰ পিছৰটো ৰেষ্ট্ৰিকশ্যন অফ লিভ ইন ৰিলেশ্যনশ্বিপ অৰ্থাৎ এই বিবাহৰ আগতে যে লিভ ইন ৰিলেশ্যনশ্বিপ অৰ্থাৎ একেলগে থকা হয় সেই ক্ষেত্ৰত একেবাৰে ৰেষ্ট্ৰিকশ্যন প্ৰদান কৰা হৈছে বাধা প্ৰদান কৰা হৈছে যদিও কিবা ক্ষেত্ৰত প্ৰয়োজন যদি হয় প্ৰথমতে বা লিভ ইনত থকাৰ আগতে চৰকাৰীভাৱে পাৰ্মিশ্যন ল'ব লাগিব লগতে মা দেউতাৰো সন্মতি থাকিব লাগিব উভয় ল'ৰা আৰু ছোৱালীৰ তাৰ পিছৰটো হ'ল ইকুৱেল প্ৰপাৰ্টি ৰাইটছ ফৰ ওমেন অৰ্থাৎ এজন দেউতাকৰ ল'ৰা আৰু ছোৱালী মানে ল'ৰাজনে যিমান সম্পত্তিৰ অধিকাৰ পাব ঠিক একেদৰে অৰ্থাৎ সমান সম্পত্তিৰ অধিকাৰ ছোৱালীজনীও পাব অৰ্থাৎ ল'ৰা আৰু ছোৱালীৰ সম অধিকাৰ হ'ব দেউতাৰ সম্পত্তিৰ ক্ষেত্ৰত এতিয়া শেষৰ কথাটো হ'ল যে এই বিৰোধী দলে কিয় এই আইনখনক সমৰ্থন জনোৱা নাই তেওঁলোকৰ যুক্তি কি তো তেওঁলোকৰ যুক্তিটো হ'ল যিহেতু এই কথাবোৰ যে সকলৰ যে ক্ষেত্ৰত যে সিভিল লবিলাক একে হ'ব লাগিব সেইটো সংবিধানৰ ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচিত উল্লেখ আছে কিন্তু তাত কি আছে যে কৰিবলৈ চেষ্টা কৰিব পাৰে কৰিবই লাগিব সেই কথাটো নাই তো কিয় আনিব লাগে যেহেতু বাধ্যতামূলক নহয় আপোনালোক কিয় আনিব লাগে সেইটো কৈছে আৰু আমাৰ দেশৰ সংবিধানৰ আৰ্টিকেল 25ত এটা কথা স্পষ্টভাৱে উল্লেখ আছে যে আমাৰ দেশখনত প্ৰতিটো ধৰ্মৰ প্ৰেক্টিছকেই এক স্বাধীনতা দিব লাগিব যাতে কোনোটা ধৰ্মৰেই ক্ষেত্ৰত কোনো ব্যাঘাত নজন্মে সকলোবোৰ ধৰ্মৰে নীতি নিয়মবোৰ সমভাৱে চলি থাকে ব্যাঘাত যাতে নজন্মে যেহেতু এই ইউচিচি বিলখনত সকলো ধৰ্মক সাঙুৰি এটা নিয়ম কৰা হৈছে গতিকে কিবা নহয় কিবা ধৰ্মৰ দুটা অলপ খেলিমেলি হ'ব পাৰে তো বিৰোধীৰ মতে এই ইউচিচি বিলখনত বহুকেইটা ধৰ্মৰ বহুকেইটা নীতি নিয়মত খেলিমেলি বাজিছে যেহেতু এখন হৈছে তো এই ক্ষেত্ৰত আৰ্টিকেল 25ক মনা নাই বা এইটোৱে বিৰোধীৰ আৰু কি কথা তো যি কি নহওক বিৰোধীৰ কাম বিৰোধিতা কৰিবই চৰকাৰৰ কাম নতুন নতুন আইন বিল আনিবই তো ইউচিচি সম্বন্ধে এইটোৱে আছিল আজিৰ ভিডিঅ' যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈ ইমানখিনিয়েই জয় আই